হাই ফ্ৰেণ্ডছ, মই স্বপ্না আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি এখন মিক্স ভাজিৰ ৰেচিপি লৈ আহিছোঁ। এই ৰেচিপিটো মোৰ খুবেই প্ৰিয়। আহকচোন মইনো কেনেকৈ আজি এই মিক্স ভাজিখন বনালোঁ আপোনালোককো দেখুৱাওঁ। আশা কৰোঁ ৰেচিপিটো চাই খুবেই ভাল পাব। যদিহে আজিৰ এই ৰেচিপিটো চাই ভাল পায় তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে ব'লকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ৰেচিপিটো যিহেতু মিক্স ভেজিটেবলৰ ৰেচিপি হয়, সেয়ে মই ইয়াতে কেইবিধমান ভেজিটেবল লৈ লৈছোঁ। তাৰে ভিতৰত লৈছোঁ ফুলকবি, আৰু ফুলকবিৰ কোমল অংশটোও লৈ লৈছোঁ, কোমল ঠাৰিটো, এইখিনিও লৈ লৈছোঁ। ইয়াতে কেপচিকাম লৈছোঁ, কেপচিকামো ঠিক এনেদৰে এইটো চাইজত কাটি লৈছোঁ। আৰু ইয়াতে লৈছোঁ আলুটো ঠিক সৰু সৰুকৈ কাটি লৈছোঁ। ইয়াতে লৈছোঁ গাজৰটো ঠিক এনেদৰে কাটি লৈছোঁ পাতল পাতলকৈ। ইয়াতে ধনিয়া এমুঠি লৈছোঁ। ইয়াতে ডাঙৰ চাইজৰ এটা বিলাহী লৈ লৈছোঁ, বিলাহীটো ঠিক এনেদৰে কাটি লৈছোঁ। আৰু ইয়াতে এটা জলকীয়া, এটা পিঁয়াজ লৈছোঁ। আৰু ইয়াতে শুকান গুড়ি মছলাৰ ভিতৰত লৈছোঁ হালধি গুড়ি, জিৰা গুড়ি, আৰু জলকীয়া গুড়ি, আৰু সোৱাদ অনুসৰি নিমখ, আৰু ৰিফাইন তেল। মই আজি এই ৰেচিপিটো ৰিফাইন তেলেৰে বনাম, সেই ৰিফাইন তেল লৈ লৈছোঁ। আপোনালোকে সৰিয়হৰ তেলো ব্যৱহাৰ কৰিব পাৰে। গতিকে আহক এতিয়া বনোৱা প্ৰচেছটো আৰম্ভ কৰোঁ। গেছটো অন কৰি মই কেৰাহী এটা বহুৱাই দিছোঁ। এতিয়া মই ইয়াতে 3-4 চামুচমান ৰিফাইন তেল দি দিছোঁ। তেলখিনি গৰম হৈ গৈছে। এতিয়া মই প্ৰথমে এই ফুলকবিখিনি অলপ ভাজি ল'ম। অলপমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম এইখিনি। মই এইখিনি ভাজাৰ সময়ত নিমখ আৰু হালধি নিদিওঁ, জাষ্ট অলপ ভাজি ল'ম। ফুলকবিখিনি হৈ গৈছে প্ৰায়। এতিয়া এইখিনি মই উলিয়াই লৈছোঁ। এতিয়া মই ইয়াতে এই কেপচিকামখিনিও ভাজি ল'ম। এইখিনিও অকণমান ভাজি ল'ম। কেপচিকামখিনিও প্ৰায় ভজা হৈ গৈছে। বেছি ভাজিব নালাগে, অকণমান খালি কেঁচা গোন্ধটো গ'লেই হ'ল। এতিয়া মই একেখিনি তেলতে গাজৰ আৰু আলুখিনিও ভাজি ল'ম একেলগে। পাচলিখিনি যদি অলপ আগতে ভাজি লোৱা যায় তেতিয়াহ'লে খাবলৈ খুবেই সোৱাদ হয়। গাজৰ আৰু আলুখিনিও ভজা হৈ গ'ল প্ৰায়। এতিয়া এইখিনিও নমাই লওঁ। এতিয়া একেটা কেৰাহীতে মই আৰু অলপ তেল দি লৈছোঁ। এতিয়া মই ইয়াতে এচামুচ গোটা জিৰা দি দিছোঁ। এতিয়া পিঁয়াজ আৰু জলকীয়াটোও দি দিছোঁ। পিঁয়াজখিনি ভজা হৈ গ'ল। এতিয়া মই ইয়াতে দি দিছোঁ সৰু চামুচেৰে এচামুচ হালধি, এচামুচ জলকীয়া গুড়ি,
এচামুচ জিৰা গুড়ি এতিয়া আটাখিনি ভালদৰে মিহলি কৰি লওঁ এতিয়া এয়া ভাজি থোৱা ভেজিটেবলখিনি ইয়াতে দি দিছোঁ এতিয়া ভালদৰে মিহলি কৰি লওঁ আটাখিনি আপোনালোকৰ ঘৰত যদি এই আটাইকেইবিধ পাচলি থাকে তেতিয়াহ'লে নিশ্চয় বনাই খাব খুবেই সোৱাদ হয় এতিয়া মই ইয়াতে কাটি থোৱা বিলাহীটোও দি দিছোঁ দি এতিয়া আটাইখিনি মিক্স কৰি ল'ম এইখিনি সময়তে মই নিমখখিনিও দি দিছোঁ আপোনালোকে আপোনালোকৰ সোৱাদ অনুসৰি নিমখখিনি দি ল'ব এতিয়া আটাইখিনি মিক্স কৰি ল'ম আৰু 2 মিনিটৰ কাৰণে ঢাকনি দি ৰাখি দিম 2 মিনিট হৈ গ'ল আহকচোন চাওঁ এয়া দেখিছেনে পাচলিখিনিও ভালদৰে সিজি গৈছে এতিয়া মই ইয়াতে চব্জি মছলা এচামুচ এড কৰি দিছোঁ আৰু ভালদৰে এতিয়া মিক্স কৰি ল'ম মিক্স কৰা হৈ গ'ল এতিয়া মই এইখিনি আৰু 1 মিনিটৰ কাৰণে এনেদৰে ঢাকনি দি ৰাখি দিম 1 মিনিট হৈ গ'ল এয়া চাওকচোন আজি আমাৰ মিক্স ভেজিটেবলৰ ভাজিখন ৰেডি হৈ গ'ল এতিয়া মই ইয়াতে ধনিয়া অলপ কাটি দি দিছোঁ এয়া ৰেডি হৈ গ'ল এতিয়া গেছটো অফ কৰি দিওঁ আৰু আপোনালোকক চাৰ্ভ কৰি দেখুৱাই আছোঁ এয়া আজিৰ মিক্স ভেজিটেবলৰ ভাজিখন ৰেডি হৈ গ'ল কেনে হৈছে বাৰু জনাবচোন ৰেচিপিটো চাই কেনে পালে জনাব যদিহে ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে আজিলৈ আহোঁ ধন্যবাদ